বহু দিনৰ মূৰত আজি ৰুটি মাংস খাম দেই। আৰু এইপিনে দেউতাই কাটি ল'লে লোকেল মুৰ্গী, ঘৰতে আছিলে। আৰু তাৰপিছতে এইপিনে মই আলু পিঁয়াজ কাটি ল'লোঁ আৰু এইপিনে মাক আটাখিনি মাৰি দিবলৈ ক'লোঁ। তাৰপিছতে মই এনেকৈ গোটেই আটাখিনি গোল কৰি ল'লোঁ আৰু এইপিনে মই মাংসখিনি বহাই দি লওঁ। তাৰপিছত বেলি থাকিম লাহে লাহে। আৰু ভিডিঅ'টো কেইদিনমান আগৰে হয়, মই এডিট কৰিব পৰা নাছিলোঁ কাৰণ মোৰ গাটো খুবেই বেয়া আছিলে। এইকেইদিনহে অকণমান ভাল পাইছোঁ, সেইবাবে আজি এডিট কৰিব ওলাইছোঁ। তাৰপিছতে এইপিনে মাংসখিনি মাক চাবলৈ কৈ মই ৰুটি বেলাত লাগি গ'লোঁ। আৰু এইপিনে মোৰ ৰুটিখন গোল হৈছেনে বাৰু ক'ব দেই কমেণ্ট কৰি। তাৰপিছতে এইপিনে মোৰ আটাখিনি গোটেইখিনি বেলা হৈ গ'ল আৰু এইপিনে দেউতাই বনাই আছে ৰুটি। আৰু এইপিনে মোৰ মাংসখিনিও হৈ গ'ল। তাৰপিছতে মই অকণমান টেষ্ট কৰি চালোঁ। তাৰপিছত আমি সকলোৱে খাই বৈ আৰু ইয়াকো দিলোঁ। আজি ব্লগটো ইমানতে সামৰিছোঁ।